অ'কে গাইজ, আপোনালোকে আগৰ ভিডিঅ' দেখা পাইছিলে আমাৰ ছেকেণ্ড গেট তেজপুৰৰ দপৌতে শিলৰ তোৰণ, আৰু এতিয়া আমি যাম তেজপুৰ গড়দৌল ভিডিঅ' দেখাবলৈ। আৰু তাতে আছে ঊষা অনিৰুদ্ধ বিবাহ ক্ষেত্ৰ, য'ত ঊষা আৰু অনিৰুদ্ধৰ বিয়া হৈছিলে। আৰু বৰ্তমান আমি আহি আছোঁ ইয়াৰ বাইকত, আৰু আজি আপোনালোকক ঊষা অনিৰুদ্ধৰ বিবাহ ক্ষেত্ৰ দেখাব লৈ যাম ব'লক, য'ত দেখাব আপোনালোকে ঊষা অনিৰুদ্ধৰ য'ত বিয়া হৈছিলে সেইটো জেগা দেখাম আজি। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক আৰু আনন্দ লওক। এইখিনিতে এটা কথা কওঁ, যোনে যোনে ইউটিউবৰ চেনেল খুলিছে আৰু বা চেনেল খুলিম বুলি ভাবি আছে, ভিডিঅ' বনাম বুলি, গতিকে ডিম'টিভেশ্যন নহ'ব যাতে কোনো, কাৰণ মোৰ চেনেলতো ভিউ নাহে বা ছাবস্ক্ৰাইবাৰ বহুত কম আছে, নতুনকৈ খুলিছোঁ যিহেতু। কিন্তু আমি কৰি যাব লাগিব, কাৰণ ছাকচেছ ৰৈ আছে আমাৰ কাৰণে। ছাকচেছ নিজে নাহে, আমি ছাকচেছৰ কাৰণে দৌৰিব লাগিব, ছাকচেছ তেতিয়াহে হ'ব আমাৰ। গতিকে ডিম'টিভেট নহ'ব। গতিকে চাওকচোন, কিমান চেষ্টা কৰি যাওক, চেষ্টা কৰিলে সফল হ'ব এদিন হ'লেও এদিন। গতিকে ব'লক। অ'কে গাইজ, আমি এতিয়া পাই গ'লোঁ গড়দৌল, তেজপুৰৰ গড়দৌল হয়। এয়া মোৰ লগত আছে দীপ, যিটো ফটো উঠি আছে, আহি ফটো উঠিছেগৈ। ব'লক আগত গৈ দেখাম ব'লক। কিন্তু কথাটো হ'ল যে ৰাস্তাটো এতিয়া বন্ধ হৈ আছে, এয়া বান্ধি থোৱা আছে। কোনো কথা নাই, আমি আৰু ওপৰেদি গুচি যাম। ব'লক, বহুত ধুনীয়া সুন্দৰ প্লেচ হয় এটা। আৰু এই যি গাঁতবোৰ দেখি আছে আপোনালোকে, এই গাঁতবোৰতে ঊষাৰ তাঁতৰ শালখন উদ্ধাৰ হৈছিলে। আৰু এয়া চাওক, এয়া আমাৰ বহুত পুৰণা দিনৰ মন্দিৰৰ এয়া অৱশেষ আছে, যি খনন কাৰ্যত পোৱা গৈছিলে। দীপ, ইয়াত পিকনিক খাইছানে তুমি? আহিছোঁ বহুতবাৰ আহিছোঁ আগতে। আহিছে, সিও আহিছে। দীপ পূৰা হাঁহি আছে একদম। বহুতবাৰ খাইছোঁ আগতে। পিকনিক চলি আছে সেইফালে। এই পিকনিক চলি আছে এইটো চাইডে, শ্বুটিং চলি আছে, পিকনিক চলি আছে, প্লাছ আপোনাৰ ধুনীয়া সুন্দৰ পৰিৱেশ। অ'কে গাইজ, এতিয়া আমি আছোঁ গড়দৌলৰ এটা নামঘৰত, আৰু নামঘৰটো হৈছে আপোনাৰ, নামঘৰটোৰ নাম হৈছে গড়দৌল গজেন্দ্ৰ নামঘৰ। আৰু ইয়াতে হৈছিলে ঊষা অনিৰুদ্ধৰ বিবাহ হৈছিলে, চ' লিখা আছে ইয়াতে। আৰু তেজপুৰখনতো জানেই 52টা দিনৰ হয়, 52টা দিশ হয় তেজপুৰখন আমাৰ। ইয়াতে ঊষা অনিৰুদ্ধৰ কাৰণে কিমান হিষ্ট্ৰী আছে আপোনালোকে গম পায়েই। গতিকে মই বেছি ক'ব নাযাওঁ, এবাৰ নামঘৰটো দেখাই দিছোঁ আপোনালোকক, চাওক। ইয়াতে ঊষা অনিৰুদ্ধৰ বিয়া হৈছিলে, কিন্তু ভূমিকম্প বা বিশেষ কাৰণত মেইন মন্দিৰটো ভাঙি গ'ল, আৰু খনন কাৰ্য কৰোঁতে এই মন্দিৰৰ অৱশেষ ইয়াতে উদ্ধাৰ হৈছিলে। অ'কে গাইজ, আজি ভিডিঅ'টো আমি ইয়াতে সামৰিব লাগিব। এতিয়া আমি ঘৰলৈ যাওঁ, দুপৰীয়া এতিয়া ভাত খাব লাগে, ভাত খামগৈ। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ঘণ্টাৰ বেলটো দবাই দিব। আৰু ইয়াতে চেনেল আছে, চেনেলটোৰ নামটো কৈ দিম, ডিটক্স বুলি চেনেল আছে, ডেছক্ৰিপশ্যনত লিংকটো দি দিম, গতিকে আপোনাক চাব আৰু লাইক কৰিব, তাৰ ভিডিঅ' কমেণ্ট কৰিব, আৰু তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে আমাক ছাপোৰ্ট কৰি যাব। থেংক ইউ, ধন্যবাদ।